আপোনাৰ মিডিয়া লোকৰ ইয়াতলৈকে অহাৰ কাৰণে নমস্কাৰ কৰিছোঁ। আজি আপোনাৰ মিডিয়াবিলাক চবৰ কাৰণে মাতাটো যোৱাকালি জৰ্জ চিমুঙে আমাক এটা এলিগেশ্যন কিবা কৰিছিলে যে চিণ্ডিকেট চলাই আছে। গতিকে চিণ্ডিকেট চলোৱা মানুহ নহয় আমি। ইয়াত ডিফু মাৰ্কেটত মানে আলু চিণ্ডিকেট কৰি আছে বুলি কৈছিলে। তো আমি চিণ্ডিকেট চলোৱা মানুহ নহয়। আৰু আমাৰ ইয়াতে হ'লচেলাৰ আছে আপোনাৰ 4টা আছে। গতিকে এইটো 4টা হ'লচেলো চব নিজে নিজে আনি আছে, ডিফু মাৰ্কেটত চব নিজে নিজে দি আছে। খালি মই অকলে নহয় যে ইয়াত ডিফু মাৰ্কেটত আলু দি আছে। ইয়াত হ'ল চবেই নিজে যিমান হ'লচেলাৰ আছে নিজৰ নিজৰ কাষ্টমাৰ আছে, নিজৰ দি আছে। গতিকে আলু চিণ্ডিকেট বুলি কৈছে। হয়, সি কোৱা মতে মই অকলে আনি আছে। গতিকে মই অকলে নহয়, ইয়াত যিমান হ'লচেলাৰ আছে চব নিজে নিজে আনি আছে। নিজৰ কাষ্টমাৰ আছে, নিজৰ কাষ্টমাৰক দি আছে। এইটো নিজৰকৈ দি আছে, নিজৰ কাষ্টমাৰকে দি আছে। এইটো চিণ্ডিকেট নহয় নেকি মোৰ হিচাপ মতে। আপোনালোকে ভাবি লওক। এতিয়া যোৱাকালি আপোনাৰ বিপক্ষে যি কথা উত্থাপন হৈছে, এই লৈ পেলাই আপুনি তাৰ ওপৰত কিবা ক'ব বিচাৰে? আপুনি কৈছে চিণ্ডিকেট নহয়। আপোনাৰ হাতত আপুনি যে চিণ্ডিকেট কৰা নাই, সেইটোলৈ আপুনি কিবা প্ৰমাণ দেখুৱাব বিচাৰে নেকি? প্ৰমাণটো আপোনালোকে নিজেই ফিল্ডত নামি যাব পাৰে। আমাৰ যিমান ইয়াত হ'লচেলাৰ আছে, হ'লচেলাৰ পৰা আপোনাৰবিলাক বাইক লৈ ল'ব পাৰে। কালি এটা কথা প্ৰেছ মিটত উঠিছে যে আপোনালোকে বেপাৰীবিলাকৰ মানে জোৰ জবৰদস্তি কৰি বস্তুবিলাক দিয়ে। তাৰপাছত ধৰক তেওঁলোকৰ যদি এক বস্তা বিক্ৰী কৰাৰ কেপাচিটি আছে, আপোনালোকে 3 বস্তা তেনেকৈ দি দিয়ে। তাৰপাছত পইচাবোৰ তেনেকৈ আপোনাৰ নাপালে, তেনেকৈ ধৰণৰ এটা এলিগেশ্যন তেওঁলোকৰ তাত সেইটো ভিজুৱেলো আছে। সেইটো সেইটো হ'ল কিবা কয়, ইয়াত কিবা আপোনাৰ বেপাৰীবিলাকেও অলপ কিবা আছে, গণ্ডগোল আছে। আপোনাৰ পৰা চামান ল'ব, সি দিব নোখোজে। যেনিবা এক্সাম্পল, এতিয়া আপোনাৰ এইটো শিৱনাথ বুলি আছে, সিহঁতকতো এতিয়া পূৰা বেপাৰে সিহঁতি খতম কৰি দিছে। পাৰ পাৰ্চনতে সিহঁতি 3 লাখ 4 লাখ মান পায় এই বেপাৰীবিলাক পৰা। মানে সিহঁতি বস্তু লৈ থাকিব, পইচা দিব নোখোজে। তো আমিও যেতিয়া কালেকশ্যন কৰিব যায়, তো অলপ কিবা হৈ যায়, তৰ্কাতৰ্কিও হৈ যায়। মানে সিহঁতি দিব নিবিচাৰে।